এইবাৰ বাবৰৰ ভূমিকাত ৰাম ভক্ত মোগল সম্ৰাট বাবৰে কৰা কামকে কৰিলে একাংশ ৰাম ভক্তই গীৰ্জাৰ মধু চতুৰুৱালে গেৰুৱা নিচান বিজেপি শাসিত ৰাজ্যত সংঘটিত হল এই স্পৰ্শকাতৰ ঘটনা ৰামৰ নামত পুনৰ উত্তপ্ত হ'ব নেকি ভাৰতবৰ্ষ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে একাংশ ৰাম ভক্তৰ উদ্ভট আচৰণে স্তম্ভিত কৰি তুলিলে সচেতন লোকক এনে একাংশ তথাকথিত ৰাম ভক্তৰ আচৰণে চেৰাই গ'ল মোগল সম্ৰাট বাবৰকো চাওক এই দৃশ্য সমগ্ৰ দেশখনকে ৰামময় কৰি তুলিবলৈ বিজেপি দল আৰু চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছিল তাৰ সুযোগ গ্ৰহণ কৰি এইসকল তথাকথিত ৰাম ভক্তই ৰোপণ কৰিলে সাম্প্ৰদায়িক সংঘৰ্ষৰ বীজ কোনো ধৰ্মকে ঘৃণা নকৰিবলৈ শিকোৱা সনাতনী সংস্কৃতিক উপহাস কৰি এইসকল ৰাম ভক্তই এটা গীৰ্জাত উৰুৱালে গেৰুৱা পতাকা সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে দেশজুৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা জানিব পৰা মতে বিজেপি শাসিত মধ্যপ্ৰদেশত সংঘটিত হৈছে এই ঘটনা কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে এই ঘটনা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি মধ্যপ্ৰদেশ চৰকাৰক কঠোৰ সমালোচনা কৰিছে উল্লেখ্য যে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ নামত দেশজুৰি বিজেপিয়ে সৃষ্টি কৰিছে নিৰ্বাচনী পৰিৱেশ ৰাম মন্দিৰকে সমাগত লোকসভা নিৰ্বাচনৰ মূল ইছ্যু কৰি দেশৰ ক্ষমতা পুনৰ হস্তগত কৰিবলৈ তৎপৰ হৈছে প্ৰধানমন্ত্ৰী মোদী এনে সময়তে অন্য ধৰ্মৰ উপাসনাস্থলীত গেৰুৱা নিচান উৰুৱাই ধৰ্মীয় উত্তেজনা সৃষ্টি কৰিব বিচৰা কাৰ্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ চাওক এই দৃশ্য আকৌ এবাৰ National Next and V Live